কাম বনবোৰ কৰি আজৰি হৈ গা ধুই আহিলোঁ। আজি মূৰটো ধুই দিলোঁ। 3 দিনমান হ'ল ধোৱা নাছিলোঁ। একদম মানে মোৰ এনেকুৱা হয় দুদিন খুব বেছি মানে মূৰটো যদি নোধোৱাকৈ থাকোঁ গোটেই অইল হৈ যায়। আপোনালোকৰ কেনেকুৱা হয় বাৰু কওকচোন। অইল হৈ যায়, মূৰটো পূৰা অইল হৈ যায়, একেবাৰে বেমাৰী টাইপ দেখে মানে দেখিবলৈ। আজি 3 দিন হ'ল, 3 দিন ধোৱা নাছিলোঁ। একদম মানে লেতেৰা পেতেৰা হৈ আছিলে মূৰটো। ধুই আহিলোঁ, এতিয়া ফ্ৰেছ লাগিছে, ভাল লাগিছে। আৰু এতিয়া অকণমান বাহিৰত ওলাই আহিছোঁ। তাৰপিছত মায়ে ভাত বনাই আছে বাৰু। আৰু ফুলবোৰ ৰাতিপুৱা পানী মায়ে দিলে। আৰু এইখিনি আমাৰ ঘৰৰ ফুলবোৰ। এই ফুলজোপা ধুনীয়াকৈ ফুলি আছে, ভাল লাগিছে দেখিবলৈ। সেইবোৰ একেবাৰে আজি নাৰ্চাৰী এখনলৈ যাম আৰু আপোনালোককো দেখুৱাম। সেয়ে আমাৰ ঘৰত থকা ফুলবোৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই এনেকুৱাকৈ 2টা ঘটি ৰাখোঁ দুফালে। এনেকুৱাকৈ ঘটি 2টা পানী ৰাখি থৈ দিওঁ, যাতে ওলাওঁতে সোমাওঁতে মানে কি হয় ঘটিত পানী এঘটি চাই গ'লে ভাল বুলি কয় যে, সেইকাৰণেহে ৰাখোঁ মানে। তাতে ফুল এপাহ, অলপ ফুলৰ পাহি এটা দি দিয়া হৈছে দেখিবলৈ ভাল লাগিবৰ কাৰণে। সেইটো ওপৰত ঠাই দিওঁ। আৰু বাহিৰত মানে কি হয় পানী বহুত বেছি এইকেইদিন বৰষুণ দি আছে যে, সেইকাৰণে এনেকুৱাকৈ ৰাখিছোঁ ফুলবোৰ। গোটেই নহ'লে পানী হৈ পেলালি শেষ হৈ যায়। এইটো ফুলটো নতুনকৈ আকৌ ফুলিছে দেই, মাজতে ফুলা নাছিলে, এতিয়া আকৌ ফুলিছে আজি দেখিছোঁ। অশোক ফুলবোৰ বৰ ধুনীয়াকৈ ফুলি আছিলে, এতিয়া নাইকিয়া হৈ গৈছে, ফুলবোৰ কমি গৈছে। আৰু ইফালেখিনি বালিখিনি গোটেই মানে কুকুৰাই খুচৰি পেলায়, সেইকাৰণে একদম পূৰা বালিবোৰ ঢাকি থৈছোঁ আৰু নহ'লে খুচৰি গোটেই ফান কৰি দিয়ে। তুলসীজোপা ধুনীয়াকৈ হৈছে। এতিয়া মাজতে তুলসীজোপা উঠাব পৰা নাছিলোঁ, এতিয়া অকণমান ভাল হৈছে। আৰু মাজে মাজে তুলসীবোৰ কেলৈ জানো একেবাৰে মানে ডাঙৰ নহয়, মৰি যায়। বহুত দিন এনেকৈ থাকিলে দেই। তাৰপিছত এতিয়া একো ধুনীয়াকৈ হৈ আহিছে। এতিয়া ভাল লাগে আৰু তুলসীজোপা ডাঙৰ হৈ থাকিলে, হয় নাই? ঘৰখনত বাহিৰত আছিলোঁ, এতিয়া ভিতৰলৈ যাওঁ। ফুলবোৰো দেখুৱালোঁ আপোনালোকক। আমাৰ ঘৰৰ ফুলবোৰ বেছিকৈ লগোৱা নাই বাৰু, একদম নাই, অলপ আছে, একেবাৰে কম আছে। য'ৰ পৰা পূজা হয়। তাৰপিছত এবাৰ এই যোনবোৰ পৰা কিছুমান ফুল কিনি আনিছিলোঁ, কেইটামান ফুল কিনি আনিছিলোঁ, বৰ বেছি অনা নাছিলোঁ বাৰু। তথাপিও ফুলবোৰ দাম আছিল যে, সেইকাৰণে যিমান লৈ গৈছিলোঁ মানে কমেই হৈ গ'ল আৰু ফুল দেখিলে মানে ইটো লওঁ সিটো লওঁ এনেকুৱা লাগে নহয়, পগলা হৈ যোৱা নিচিনা হয়। আপোনালোকৰ হয়নে নহয় নাজানো, আপোনালোকৰো হ'ব লাগে। মাইকী মানুহৰ আৰু ছোৱালী বা মাইকী মানুহৰ মানে চবৰে মানে ফুলৰ প্ৰতি মানে এট্ৰেক্ট এটা আছেই আৰু চবেই ভাল পায়। মানে যোনবোৰৰ পৰা আনিছিলোঁ, তাৰপিছত যিমানখিনি লৈ গৈছিলোঁ মই সেইখিনি মানে শেষ হৈ গ'ল মানে, আৰু তেওঁক দিবলৈ থাকিলে। আজি গৈ পেলাই যাম, আজি অকণমান সময় পাইছোঁ আৰু গৈ কিনি আজি ফুলৰ পইচাখিনি দি থৈ আহিব লাগিব। আৰু আপোনালোকক মানে সেইদিনাখন কি হ'ল, আন্ধাৰ হৈ গ'ল। আপোনালোকক মানে দেখুৱাম বুলিও মানে নাৰ্চাৰীখন দেখুৱাব নহ'ল। আৰু আজি যাম যেতিয়া, যিহেতু নাৰ্চাৰীখনো দেখুৱাম আপোনালোকক। হেল্ল' এভৰিৱান, অঞ্জু চেতিয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ যোনবোৰ নাৰ্চাৰীখনলৈ, আৰু চাই থাকিব আপোনালোকৰ ভিডিঅ'টো। আৰু তাতে মই আপোনালোকক নাৰ্চাৰীখন দেখুৱাম। যোনবোৰ বেছিদিন হোৱা নাই বাৰু খোলা, কেইবছৰমান হৈছে, আৰু আছে যথেষ্টখিনি ফুল আছে, আপোনালোককো দেখুৱাম। আৰু আমাৰ ঘৰৰ এইবোৰ আৰু ফুলখিনি ৰাতিপুৱা আপোনালোকক দেখুৱাইছিলোঁ ভালকৈ। তাৰপিছত এতিয়া যাবলৈ ওলাইছোঁ, গৈ আছোঁ। আৰু এইটো যোনবোৰ ফুল এটা খুজি পঠিয়াইছিলে আমাৰ ঘৰত, বৰ কাৰণে এইটো ফুল লৈ গৈছোঁ আমাৰ ঘৰৰ পৰা। বিয়ে ফেলি যাম দেই। দেখুৱাই দিয়াচোন, তোমাৰ দাঁতকেইটা দেখুৱাই দিয়াচোন। তোমাৰ দাঁত ওলাইছে বুলি দেখাই দিয়াচোন। লগত কথাও পাতিলোঁ, আৰু পুষ্কিটোৰ লগত, ৰিকিৰ লগত পূৰা ধেমালি কৰি আৰু এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। আৰু ভাগৰ নাৰ্চাৰীখন আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ আজি।
সেইদিনাখন আহিছিলোঁ আৰু আন্ধাৰ হ'ল, মানে গোটেই আন্ধাৰ হ'ল, আৰু আন্ধাৰ হোৱাৰ কাৰণে নাৰ্চাৰীখন ভালকৈ দেখুওৱা নহ'ল, মই ভিডিঅ' নকৰিলোঁ তেতিয়া। আৰু যিটো ক্লিপ লৈছিলোঁ মানে একদম আন্ধাৰ হৈ আছিলে যে, সেইকাৰণে নিদিলোঁ তেনেকুৱা। আজি ভাবিছোঁ বৰ নাৰ্চাৰীখন আপোনালোকৰ আগত দেখুৱাওঁ কেনেকুৱা, বৰ ধুনীয়া নাৰ্চাৰীখন আৰু যথেষ্টখিনি ফুল আছে মানে, আৰু বৰো বহুত বেছি আপডাল কৰে, বহুত বেছি ফুল ভাল পায়। এইবোৰ ফুলবোৰৰ অৱশ্যে মই নামবোৰ নাজানো, বৌয়ে নামবোৰ জানে। এইজোপা ভাল লাগিছে, এইটো আছে আমাৰ ঘৰত বাৰু। বহুতখিনি ফুল নিয়া হ'ল বাৰু বৌৰ পৰা ঘৰলৈ। তাৰপাছত এয়া আৰু এইকেইটা মানি প্লেণ্টকেইটা এইকেইটা বিকিবৰ কাৰণে থৈছে চাগে, বহুত এগালমান থৈ দিছে একেলগতে। আমাৰ যে এই ফুলটো পাতটো মৰি গৈছে, আপোনাৰ কিন্তু হোৱা নাই, ধুনীয়া হৈ আছে। এইটো পাত যে এখিলা এখিলাকৈ মৰি গৈছে। না মোৰ ভিডিঅ'ত আছে, ৰ'ব মই দেখাম। কিবা এটা হেৰি কৰিব পাৰিব হয়নে? বুগেনভিলিয়া বুলি কয়। বুগেনভিলিয়া চাপৰ্ট ফুলা হয়, চাপৰ্ট এইটো হেৰিয়াত দিলে ওখ হৈ যাব, বেয়া হ'ব তাৰমানে মাটিত দিলে। টাবতহে দিয়া হয়, টাবত দিয়া হয়। বৌ এইখিনি কি মানে ফুল ফুলিব নেকি? নুফুলে, এইটো হেৰি হয় চাকুলেণ্ট বুলি কয়। এইবোৰ এনেকৈ থাকিব আৰু জবাবোৰ দেখা সৰু ফুলি এইখিনি ফুলিলে ভাল লাগিব চাগে। আৰু এইফালেও আছে। ঘৰখনত এনেকুৱাকৈ ফুলবোৰ থাকিলে ঘৰখনৰ মানে শুৱনিটোৱে বেলেগ লাগে, আৰু ইমানেই বেছি ধুনীয়া দেখে মানে ঘৰখন। বৌৰ এটা কৰ্মসংস্থাপনো হৈছে, লগতে ঘৰখন দেখাতো শুৱনি হৈছে। আৰু এইকেইটা এনেকুৱাকেইটা মই নিব লাগিব, আমাৰ ঘৰত নাই বাৰু। এইটো ছিজনত বেছিকৈ পাতবাহাৰবোৰে থাকে, ফুলবোৰ বহুত কম ফুলা হয়। এইটো ছিজনত ফুল কম ফুলে, আৰু যেতিয়া ফুল ফুলাৰ সময় আহিব, ছিজন আহিব অক্টোবৰৰ পৰা, তেতিয়া ছিজন ফুলবোৰ ফুলিলেও দেখিবলৈ বহুত ভাল লাগে। সেইটো সময়তো আহিম বাৰু, এবাৰ আপোনালোকক দেখুৱাম বৌৰ নাৰ্চাৰীখন দেখিবলৈ। যেতিয়া ফুলবোৰ ফুলিব, ছিজন ফুলবোৰ অক্টোবৰৰ পৰা ফুলিবলৈ ষ্টাৰ্ট কৰিব, আৰু ছিজন আহিব ফুলৰ ছিজন। এইফালেও এইখিনি আছে, এইখিনি চাগে ফুল ফুলা নহয় জানো? চাওকচোন ইমান ভেৰাইটি পোৱা যায়, স্নেক প্লাণ্টটোৱে ইমান ভেৰাইটি পোৱা যায়। এইফালে এটা আছে, আৰু এইটো আমাৰ ঘৰত আছে বাৰু, এইটো আছে, এইটো আছে, এইটো নাই। এইটো ঘূৰ খোৱা, এইটো কিবা ভাল লাগিছে। ঘূৰ স্নেক প্লাণ্ট ইয়াত কেইবাটাও আছে, সেইটো এটা দেখিছে নাই? মেইনখন হৈ যাব, কিন্তু হেৰিটো মই ইমান ভাল দেখা নাই। এনে ডালটা লৈ লওক, হ'বও পাৰে। এইখিনি সেইটো কালাঞ্চু আছে, সেইটো আছে কালাঞ্চু বুলি কয় সেইটো।
ঠাইখন আনকি সাৰিব নোৱাৰা হৈছে। অঁ এইটো আছে আছে এইটো আছে কেইটামান দেখিছোঁ। আৰু এয়া আমি তিনিজনী ফুৰিছোৱাত ব্যস্ত। আৰু সেই ইয়াৰ পৰাতো নহ'ব চাগে, আপুনি বেলেগত থৈছে নেকি? অঁ মানে সেই ঘটিকেইটাৰ ওচৰতে এইটো থৈ দিব। এইটোৱে থ'ম ন, কাপতে হৈছে। অঁ সূতাও কৰা অঁ বৌ এইটো এটা বেলেগচোন জেড প্লানটো, এইটো এটা বেলেগ বাই বাই। মোৰ চিট একদম পুৰা জুই হৈ আছে। অঁ মই এইডোখৰ যে আনোতে মানে চাহে পৰি আছিলে দেই, খাওঁতে এতিয়া গৈছে একো নহয় হ'ব। বহুতৰ ঘৰৰ পৰা আহিলোগৈ, তাৰপিছত মায়ে এফালে শুই পিনি অলপ কেইটামান ডাল দি পঠিয়াইছিলে বৌয়ে, মায়ে এতিয়া ৰুই আছে। ইয়াত কি হ'ল কুকুৰাই খুচৰি পেলালে ন, মানুহ নাথাকিলে হয় আৰু।